যিহেতু জন্মগতভাৱে অসমীয়া, গতিকে মাজে মাজে পায়স খাবলৈ মন যায় আৰু আজি বহুদিনৰ পিছত পায়স বনালোঁ। আৰু ইয়াত যিহেতু মিঠাইৰ দাম বেছি আৰু আজিকালি যিমান পাৰোঁ মিঠাই এভইড কৰিবলৈ চেষ্টা কৰি আছোঁ। দাম বেছি সেইটো এটা প্লাছ পইণ্ট হৈছে ইয়াতে আহি। কলিকতাত থাকোঁতে প্ৰায়ে মিঠাই খোৱাই হৈছিল, যিয়ে নহওক। আৰু পায়স বুলি ক'লে কিচমিচ আৰু কাজু মই দিওঁ, কিন্তু কাজু নহ'লেও মোৰ কোনো কথা নাই, কিন্তু কিচমিচ মোক লাগিবই পায়সত। মই বহুত বেছি ভাল পাওঁ, মানে বহুতেই বেছি। আৰু আজি যেতিয়া পায়স বনাইছিলোঁ এটা কথা বাৰে বাৰে মনত আহি আছিল, আৰু এই কথাষাৰে মোক মাজে মাজে নষ্টালজিক কৰি নেপেলোৱা নহয়। আৰু ভাবিলোঁ আপোনালোকৰ লগত আজি ভাগ বতৰা কৰিয়ে দিওঁ, মনটো মোৰ অকণমান ভাল লাগিব। আৰু কথাটো হ'ল, আমি যেতিয়া সৰু আছিলোঁ, আমাৰ খেলৰ মানে গাঁৱত যেতিয়া কাৰোবাৰ অনুষ্ঠান হয়, বিশেষকৈ অন্নপ্ৰাশনত পায়স দিয়া হয় বা বাকী কিবা অনুষ্ঠানতো দিয়ে। থাৰিত বহুৱাই যেতিয়া আমাক সমানে পায়স ভগাই গৈছিল, তাত কিচমিচৰ বাহিৰে আমি কেতিয়াবাহে নাৰিকল দেখা পাওঁ। কাজু দিয়াৰ কথা আমাৰ মনতেই নপৰে। হয়তো কাৰোবাৰ ঘৰত গাখীৰৰ পৰিমাণ চাউলৰ পৰিমাণতকৈ কমো আছিল, কিন্তু সেই পায়সৰ যিটো সোৱাদ মই আজিও একো পায়সৰ লগতেই তুলনা কৰিব নোৱাৰোঁ। আজি যিমানেই আমি গাখীৰ দি বা বেলেগ কিবা বস্তুৰে পায়স খুব ধুনীয়াকৈ বনাওঁ, সেই গোন্ধ যিটো হয় মোৰ আজিও নাকত লাগি থাকে। বহুত বেছি নষ্টালজিক হৈ যাওঁ, যিয়ে নহওক। আৰু মই সদায় বস্তু কিবা এটা ৰান্ধিলে কাঁহৰ বাচন দেখুৱাব চেষ্টা কৰোঁ, যিহেতু অসমৰ হয় আৰু অসমৰ কাঁহৰ বাচন আমাৰ গৌৰৱ হয় আচলতে। সেয়াই আৰু